হ'ল সিংহ আৰু নিগনি। এখন জংঘলত এটা সিংহ খাদ্য খাই গভীৰ টোপনিত শুই আছিল। সেইফালেৰে এটা নিগনি আহিছিল। নিগনিটোৰ সিংহটোৰ লগত খেলিবলৈ বৰ মন গৈছিল। নিগনিটোৱে সিংহটোৰ গাত উঠি জঁপিয়াইছে, তাৰ নেজেৰে চুচৰিছে আৰু তাৰ গাত ওপৰ দি চুচৰিছে। সেনেকৈ কৰি থাকোঁতে সিংহটো সাৰ পাই গ'ল আৰু নিগনিক ক'লে, ঐ নিগনি, তই মোক ইমান ভাল টোপনিৰ পৰা কিয় উঠালি? মই তোক আজি নেৰো, মই তোক আজি খাই পেলাম। নিগনিয়ে ভয়তে ক'লে, মোক ক্ষমা কৰি দিয়ক সিংহ মহাৰাজ, মই আজিৰ পৰা কেতিয়াও এনেকুৱা নকৰোঁ আৰু আপোনাক মই বিপদত সহায়ো কৰিম, মোক আজি যাবলৈ দিয়ক। তেতিয়া সিংহই হাঁহিলে আৰু ক'লে, হা 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 হা, তই নিজকে চা, তই ইমান সৰু নিগনি আৰু মোক চা, মই বনৰ ৰজা। তেতিয়া নিগনিটোৱে ক'লে, তথাপিতো মোক আপুনি ক্ষমা কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক মহাৰাজ, মই আপোনাৰ বিপদতো সহায় কৰিম। হা 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 হা, তই মোক কেনেকৈ বিপদত সহায় কৰিবি? তথাপিতো বাৰু দে, তোক মই আজি যাবলৈ দিছোঁ, যা। সেইবুলি কৈ নিগনিটো তাৰ পৰা পলালে। পিছদিনাখন এটা চিকাৰী সেই জংঘলখনলৈ আহিলে আৰু হৰিণা ধৰিবৰ কাৰণে এখন জাল পাতিলে আৰু ইফালে গৈ পেলাই লুকাই গ'ল। সিংহটো খাদ্য বিচাৰি সেই ৰাস্তাৰে আহি আছিল। সিংহটোৱে জালখন নেদেখিলে আৰু জালখনত পৰি গ'ল আৰু সি চিঞৰিছে, মোক কোনোবাই বচা, মই জালত পৰিলোঁ, মোক কোনোবাই বচা। সেই মাতটো নিগনিটোৱে শুনিলে। নিগনিটোৱে ভাবিলে, এইটো দেখোন সিংহ মহাৰাজৰ মাত, তেওঁ বিপদত আছে চাগৈ, মই তেওঁক বিপদৰ পৰা সহায় কৰিব লাগিব। সেইবুলি কৈ সি দৌৰি দৌৰি জালখনৰ ওচৰলৈ গ'ল আৰু সিংহক দেখি আচৰিত হ'ল। তাৰপিছত সি অলপ দেৰি ভাবাৰ পিছত সিংহক ক'লে, সিংহ মহাৰাজ, আপুনি চিন্তা নকৰিব, মই আহি আছোঁ। সেইবুলি কৈ সি তাৰ পৰা গুচি গ'লগৈ আৰু নিজৰ বন্ধু কেইটামান লৈ আহিলে। আহি পেলাই চোকা দাঁতেৰে তাৰ গোটেই জালখন কুটি পেলালে আৰু সিংহ তাৰ পৰা ওলাই গ'ল। সিংহই ক'লে, নিগনি, মোক ক্ষমা কৰি দিবা, মই তোমাক কালি কৈছিলোঁ যে সৰুৱে ডাঙৰৰ সহায় কৰিব নোৱাৰে, কিন্তু মই আজি বুজি পালোঁ যে সৰুৱে ডাঙৰৰো সহায় কৰিব পাৰে আৰু তুমি মোক ইমান ডাঙৰ বিপদৰ পৰা উলিয়ালা, ধন্যবাদ। আৰু দুইটা বন্ধু বনি গ'ল। এতিয়া তোমালোকে কোৱা যে আমি এই সাধুটোৰ পৰা কি শিকিলোঁ? আমি এই সাধুটোৰ পৰা এইটোৱে শিকিলোঁ যে কেতিয়াও কাকো সৰু বুলি ভাবিব নালাগে।